অশোকা ডিফু আঞ্চলিক সমিতিৰ মঞ্চত 1 ঘণ্টীয়া ধৰ্ণা বিক্ষোভ চেমচান সিং ইংটি মেমৰিয়েল পাৰ্কত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ প্ৰাথমিকৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈকে শিক্ষক পদৰ খালী পদ শীঘ্ৰে পূৰণ কৰিবলৈ আহ্বান তথা সকলো উচ্চতৰ মাধ্যমিক বিজ্ঞানৰ প্ৰৱাহ প্ৰৱৰ্তন কৰক কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ মাধ্যমিক বিদ্যালয় আৰু কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ ভেঞ্চাৰ স্কুল আৰু কলেজ শিক্ষকসকলক তাৎক্ষণিকভাৱে দৰমহা প্ৰদান কৰক লগতে বিজেপি গো বেক তুলিৰাম ৰংহাং গো বেক ৰিচাৰ্ড টকবি গো বেক ধ্বনি দি উত্তাল কৰি তোলে পৰিৱেশ Start কৰিম না কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলঙত প্ৰাথমিক আৰু উচ্চতৰ মাধ্যমিক স্তৰত এতিয়ালৈকে বহুত শিক্ষকৰ পদ খালী হৈ আছে আৰু এই শিক্ষকৰ পদ অতি শীঘ্ৰে পূৰণ কৰিব লাগে আৰু দ্বিতীয় কথাটো হৈছে কাৰ্বি আংলঙৰ যিটো আৰু ৱেষ্ট কাৰ্বি আংলঙত উচ্চতৰ মাধ্যমিক স্তৰত যিটো বিজ্ঞান শাখা নাই বিজ্ঞান শাখা নথকাৰ কাৰণে বহুত অসুবিধা হৈছে ছাত্ৰ ছাত্ৰীসকলক বিজ্ঞান শিক্ষা গ্ৰহণ কৰিব যিবিলাক ছাত্ৰ ছাত্ৰীয়ে যাৰ ফলত তেওঁলোকে কাৰ্বি আংলঙৰ বাহিৰলৈ যাই পেলাই তেওঁলোকে ছায়েন্সৰ শিক্ষা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে গতিকে অতি শীঘ্ৰে কাৰ্বি আংলঙৰ হাই ছেকেণ্ডেৰীত মানে বিজ্ঞান শাখা স্থাপন কৰিব লাগে আৰু তৃতীয়টো কথাটো হৈছে ভেঞ্চাৰ স্কুল আৰু কলেজৰ শিক্ষকক অতি শীঘ্ৰে তেওঁলোকক মাননি বা দৰমহা আদায় দিব লাগে বা প্ৰদান কৰিব লাগে বুলি আজি এই তিনিটা দাবী লৈ পেলাই আজি অসমৰ সন্মানীয় ৰাজ্যপাল প্ৰফেচাৰ জাগদীশ মুখী ডাঙৰীয়ালৈ আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ কাৰ্বি আংলং জিলা উপায়ুক্ত বা DCOৰ জৰিয়তে কাৰণ আমি লক্ষ্য কৰি আছোঁ যে কাৰণ এই যিটো মানৱ সম্পদ গঢ় তোলা যিটো অনুষ্ঠান বা যিটো প্ৰতিষ্ঠান যদি তেনেকুৱা হয় তেতিয়াহ'লে যিটো ৰাইজে বা অনাগত দিনবোৰ তেনেকুৱা যে আজি শিশুসকলে তেওঁলোকে কালিৰ নাগৰিক তেওঁলোকৰ যদি এনে হয় তেনে বহুত অসুবিধাৰ সন্মুখীন হৈছে আৰু আমি শিক্ষকৰ পদ খালী হৈ থকা যিটো বিষয়টো লৈ পেলাই অধিক তথ্য জানিবৰ কাৰণে আমি ইনস্পেক্টৰ অফ স্কুল আমি এখন RTI কৰিছোঁ RTI কৰাৰ পিছত আমি এটা তথ্য লাভ কৰিছোঁ যে কাৰ্বি আংলঙত আপোনাৰ হাইস্কুল আৰু হাই ছেকেণ্ডেৰী লেভেলত 593 শিক্ষকৰ পোষ্ট এতিয়াও খালী আছে তাৰ লগতে প্ৰাইমেৰী স্কুলত এতিয়ালৈকে 172 পদ এতিয়াও খালী হৈছে ইয়াতে যে আমি লক্ষ্য কৰিব পাইছোঁ বা আমি দেখিবলৈ পাইছোঁ যে যদি এনেধৰণৰ যিটো শিক্ষা মানদণ্ড যদি এনেকুৱা হয় তেতিয়াহ'লে অনাগত দিনবোৰ শৈক্ষিক ক্ষেত্ৰত কেনেকুৱা আগুৱাই যাব বা কোৱালিটি এডুকেশ্যনৰ যিটো কাৰ্বি আংলং অট'নমাছ কাউন্সিলে বিগত সময়ছোৱাত তেওঁলোকে সদায় গুণ গাই থাকে সদায় টাকডোল বুজাই থাকে এইটো কেনেকুৱা হ'ব ইয়াতে যে প্ৰমাণ কৰি পাইছে যে কাৰ্বি আংলঙৰ যিটো বৰ্তমান শাসনাধিষ্ঠ বিজেপি চৰকাৰে তেওঁলোকে শিক্ষা ক্ষেত্ৰত বা শৈক্ষিক পৰিৱেশ ঘূৰাই অনা তেওঁলোকে সম্পূৰ্ণ ব্যৰ্থ হৈছে তাৰ লগতে এটা কথা ক'ব বিচাৰিছোঁ যে কাৰ্বি আংলঙৰ যিটো ভেঞ্চাৰ স্কুল আৰু কলেজ শিক্ষকসকলে বিগত 10 মাহ ধৰি তেওঁলোকে মাননি বা দৰমহাৰ পৰা তেওঁলোকে বঞ্চিত হ'বলগীয়া আছে দৰমহাৰ পৰা বঞ্চিত হোৱাৰ কাৰণে তেওঁলোকে যিটো শিক্ষানুষ্ঠান বা তাত য'ত নেকি তেওঁলোকৰ যিটো শিক্ষানুষ্ঠান গৈ বা তেওঁলোকে শিক্ষাদান বা পাঠদান কৰিব তেওঁলোকে বহুত অসুবিধাৰ সন্মুখীন হৈছে সন্মানীয় শিক্ষা বিভাগৰ কাৰ্যবাহী দায়িত্ব ৰিচাৰ্ড টকবিয়ে নিজৰ সভা কাষৰত তেওঁলোকে যোৱা নৱেম্বৰ 4 তাৰিখ 2002 তেওঁলোকে সংবাদ মেল পাতি তেখেতে ঘোষণা কৰিছে যে নৱেম্বৰ মাহতে তেওঁলোকে সকলো ভেঞ্চাৰ শিক্ষকসকলক তেওঁলোকে মাননি বা দৰমহা দিয়া হ'ব বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছে কিন্তু আজি জানুৱাৰী 2023 হৈ গ'ল আজি তাৰিখলৈকে তেখেতসকলে এই যিটো মাননি দিয়াৰ পৰা তেওঁলোকে তেওঁলোকে এই কাম তেওঁলোকে যিটো প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতি তেওঁলোকে পূৰণ কৰা নহয় গতিকে ইয়াৰ পৰা লক্ষ্য কৰিব পাইছোঁ যে কাৰ্বি আংলং অট'নমাছ কাউন্সিল বৰ্তমান যিটো